গৰমে ভংগ কৰিব এইবাৰ সৰ্বকালৰ ৰেকৰ্ড। এশ ৭৬ বছৰীয়া অভিলেখ ভংগৰ দিশে গৰম। মৃত্যু মুখত পৰিব জীৱকুল। বনাঞ্চল ধ্বংসই হৈ পৰিছে মূল কাৰক। সাৱধান হৈ থাকক আপুনি। ৰাজ্যত উৎকট গৰম। হঠাতে সলনি হৈছে বতৰ। দেশত এতিয়া উৎকট গৰম। গৰমে এইবাৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব, অৰ্থাৎ ১৭৬ বছৰীয়া ৰেকৰ্ড ভংগ কৰিব গৰমে। ৫০ ডিগ্ৰী চেলছিয়াছতকৈও বৃদ্ধি পাব তাপমাত্ৰা। সৃষ্টি হ'ব বিভিন্ন ৰোগৰ। বনাঞ্চল ধ্বংসই যেন কাল হৈ পৰিছে। মুঠৰ ওপৰত এইবাৰ জীৱকুলৰ ওপৰত বাজি উঠিব বিপদ ঘণ্টা। নিউজ ডেস্ক PB সংবাদ। গৰমে ভংগ কৰিব এইবাৰ সৰ্বকালৰ ৰেকৰ্ড। এশ ৭৬ বছৰীয়া অভিলেখ ভংগৰ দিশে গৰম। মৃত্যু মুখত পৰিব জীৱকুল। বনাঞ্চল ধ্বংসই হৈ পৰিছে মূল কাৰক। সাৱধান হৈ থাকক আপুনি। ৰাজ্যত উৎকট গৰম। হঠাতে সলনি হৈছে বতৰ। দেশত এতিয়া উৎকট গৰম। গৰমে এইবাৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব, অৰ্থাৎ ১৭৬ বছৰীয়া ৰেকৰ্ড ভংগ কৰিব গৰমে। ৫০ ডিগ্ৰী চেলছিয়াছতকৈও বৃদ্ধি পাব তাপমাত্ৰা। সৃষ্টি হ'ব বিভিন্ন ৰোগৰ। বনাঞ্চল ধ্বংসই যেন কাল হৈ পৰিছে। মুঠৰ ওপৰত এইবাৰ জীৱকুলৰ ওপৰত বাজি উঠিব বিপদ ঘণ্টা। নিউজ ডেস্ক PB সংবাদ।